हेलो गाइस वेलकम टू माय यूट्यूब चैनल। तो बहुत दिनों मत देखिसे আজি অলপ ওলাই ৰেডি হৈ আছো। তো আজি আমি যাবলৈ লৈছো টাৱাং। তো বহুত দিন হ'ল ভিডিঅ' একো বনোৱাই নাই, তো বোলো ভাবিলো যে যেহেতু টাৱাং যাবলৈ ওলাইছো তো ভিডিঅ' এটা বনাই দিম। ঠিক আছে, এতিয়া ভিডিঅ'টো চাই থাকক, গৈ আছো। ফাইনেলি বিএসসিত লাইন আপ চলিছে। এইখনে মোৰখন, তাৰপিছত এইপিনে আছে দুটা এমটি এনএছ। আৰু এইপিনে আছো মই। লেটছ গো। আমি বোকাঘাটত চাহ খাবলৈ ৰখিছোঁ। এতিয়া আমি 6:30 বজাতে ওলাইছিলোঁ, এতিয়া 8:30 বাজিছে। এতিয়া আমি ইয়াত চাহ খাবলৈ ৰখিছোঁ। এইপিনে আমাৰ মানুহখিনি আৰু ইয়াত বাইকখিনি থৈ দিছোঁ। এয়া বাইক, এতিয়া আমি চাহ খাবলৈ লৈছোঁ। গাইজ ফাইনেলি আহি পালোহি বুঢ়ী আই মন্দিৰ। কাজিৰঙা পাৰ হৈ আহিছোঁ। তো গৈ আছোঁ নেক্সট ষ্টপ, তাকে ক'ত লওঁ এতিয়া, জখলাবন্ধাতে লওঁ নে ডাইৰেক্ট তেজপুৰত লওঁগৈ। তাত কিবা এটা খাই ল'ব লাগিব। এতিয়া চাহ খাই আছোঁ, ভাতটো ক'ৰবাত খাব লাগিব। তাৰপিছত অলপ গৈ আছোঁ, লগ পাই আছোঁ। বাইকত তেনেকৈ ভিডিঅ' বনোৱা হোৱাই নাই, একো লগোৱাও নাই ইয়াত। লাহে ওলাই দিব লাগে। বৰ্তমান কাজিৰঙা পাৰ হৈ আহিছোঁ। আমি ৰৈ আছোঁ। এইপিনে দুখন বাইক ৰৈ আছে আমাৰ, আৰু এইপিনে মোৰ লগৰ বাচন্তীখন, বিচিত বাচন্তী মোৰ আছে, দীপন দা। কেনেকুৱা লাগিছে? তেজপুৰ গৈ পোৱাৰ পিছত মানে বান্দৰনে মানুহ গম নাপায়, পকৰ ৰঙা হৈ থাকিব। অৱস্থা বেয়া বোলে চবৰে। ফাইনেলি পাইছোঁহি আৰু এতিয়া কলীয়া ভোমোৰা ব্ৰিজ পাৰ হৈ কেনেকৈ তেজপুৰ পামগৈ। তাত গৈ কিবা এটা খাই ল'ব লাগিব। চলো লেটছ গো। কলীয়া ভোমোৰা ব্ৰিজতে আমি গৈ ফটো মাৰি লৈছোঁ। এনে গাড়ী গৈ আছে। দিছ ইজ দ্য ভিউ। বাসন্তী, অনুজ বাসন্তী, দিছ অল। ফাইনেলি
অৰুণাচলত এণ্ট্ৰি হৈ গ'ল। তো ভালুকপুং এতিয়া পাৰ হৈ আহিলোঁ। ভালুকপুং পাৰ হৈ আহিয়ে এটা ৱাটাৰফল আছে, এইটো চাওক। এইটো বাৰিষা ছিজনত পূৰা ঝৰঝৰা পানী আহি থাকে। এতিয়া বৰ্তমান তেনেকৈ ইমান পানী নাই। তো আমি এতিয়া বৰ্তমান 2খন বাইক এখি পাইছোঁহি আৰু বাকী 3খন আহি আছে। আমি এনেকৈ গৈ আছোঁ আৰু অলপ। ৰাতি হৈ গ'ল তো এতিয়াও বোমডিলালৈ আছে 50 কিলোমিটাৰ। আমি পোৱাগৈ নাই, এয়া 50 কিলোমিটাৰ এতিয়াও আছে। তো বোমডিলা গৈ থাকোঁতে আজিকালি নতুনকৈ কি বনাইছে গম পাইছে নাই? এইটো চাই লওক, টানেল। এতিয়া টানেলেদি পূৰা গাড়ী আহি আছে। এইটো টানেল বনাই দিলে, আগতে নহ'লে সেই পিনেদি যায় হ'লে, এতিয়া এইপিনে ভিতৰেদি টানেল বনাই দিলে। এয়াই তো এতিয়া আৰু কিমান কি হয় চাই লওঁ, তাৰপিছত ডাইৰেক্ট ৰুমতহে গৈ লগ পাই আছোঁ। বাই বাই। তো গাইজ ফাইনেলি ৰুম পাই গ'লোহি। ৰুম লৈ ল'লোঁ। 500কৈ পৰিছে পাৰ পাৰ্চন। ইয়াত 1 2 3 4 4জনৰ 2000 টকা পৰিছে এটা ৰুমত। ইয়াতে বস্তুখিনি সামৰি কৰি মেলি তো আজি আহোঁতে বহুত দেৰিয়ে হৈ গ'ল, কাৰণ কাৰোবাৰ বাইক বেয়া হৈছে, কাৰোবাৰ কিবা হৈছে। গ্ৰুপ ৰাইডটো এতিয়া অকলে আহিব নোৱাৰি। তো ৰাতিপুৱা 6টা বজাত ওলাইছিলোঁ, তো আহি ইয়াত 7টা বজাত পাইছোঁহি। তাৰমানে মোটামুটি 13 ঘণ্টাই লৈছে ভাত খাওঁতে কৰোঁতে মেলোতে। ইয়ালৈকে এনেইতো ইমান বেছি কিলোমিটাৰ নহয়, ইয়ালৈকে মোটামুটি 300 কিলোমিটাৰমান হ'ব। হ'লেও এতিয়া পাহাৰ ৰাস্তা যেন বহুত বেয়া। তো ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, জনাব। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।